हेलो फ्रेंड्स आपनालोকৰ এই ফুলডাল দেখিলে মনত পৰে নে কি বতৰটোলৈ এতিয়া কি বতৰ চলি আছে এই ফুলডাল হল মদাৰ ফুল আৰু মদাৰ ফুল দেখিলে আমাৰ শুকান বতৰলৈ মনত পৰে ফাগুন চৈত মাহৰ বতৰটো আৰু এই মদাৰ ফুলডাল আমাৰ একদম ঘৰতে ফুলি আছে বুলি ক'ব লাগিব আমি চাদৰ ওপৰত উঠিলে ফুলডাল গোটেই লাৰিব পৰা নিচিনাকৈ দেখা পায় আৰু তালৈকে যাওঁ মই মাজে মাজে আৰু এই বিছনাখন যে আমাৰ ৰুমত নধৰা হৈছে সেইকাৰণে মানে বাহিৰত ওপৰত ছাদত পাতি থৈ দিছোঁ ওপৰত অৱশ্যে টিং আছে মই কাপোৰখিনি আনিব গৈছোঁ ভাটিবেলা সময়ত গতিকে কাপোৰখিনি এনেকৈ মেলি দিওঁ ওপৰত তাৰত দিয়াতকৈ এনেকৈ দিলে বেছি সোনকালে শুকায় আৰু মই কাপোৰ নিব আহিছোঁ আজি ইয়াতে কাপোৰ মেলি দিলে অলপ সোনকালে শুকায় আজি অলপ বতাহটো কম হৈ আছে সেইকাৰণে অলপ ওপৰত মেলি দিব আহিছোঁ আৰু এই কাপোৰখিনি এতিয়া চপাম চপাই লৈ যাওঁ ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আপোনালোকে চাই থাকিব মোৰ আজিৰ ভ্লগটো বহুত বেছি দীঘলীয়া নকৰোঁ কাৰণ বেছি দীঘলীয়া হ'লে মানুহবিলাকে চাই আমনিও পায় গতিকে কম পৰিমাণে কৰোঁ আৰু আমাৰ এওঁ আহিছে ইয়াতে থাকি ভাল লাগে এইটো সময়ত মানে অলপ সৰু সৰুকৈ ৰ'দো পৰি আছে আৰু সময়খিনি কেতিয়া পাৰ হয় গমেই পোৱা নাযায় আজি দুদিন ধৰি মানে ইমান বতাহ দি আছিলে গোটেই মানে কাহ চৰ্দি হোৱাৰ ভয়তে বাহিৰলৈ ওলোৱা নাছিলোঁ আজি অলপ বতাহটো কমাৰ কাৰণে ওপৰত গৈ কাপোৰখিনি মেলি দিছিলোঁ 12টামান বজাত আৰু এতিয়া ভাটিবেলা হৈছে তেতিয়া আমি কাপোৰখিনি আনিব গৈছোঁ আৰু মদাৰ ফুলডাল চাই থাকোঁ মই মাজে মাজে এইটো চ'ত বহাগত মানে মদাৰ ফুলডাল ইমান ধুনীয়াকৈ ফুলে বহুত ভাল লাগে গাঁৱত হ'লে আতিয়াই মদাৰ ফুলবিলাক বহুত বেছি পৰিমাণে ফুলি থাকে আৰু সেইবিলাক আঙুলিত দীঘলকৈ নখ বান্ধি ল'ব পাৰি হেল্ল' কোৱা হেল্ল' গাইস পঢ়ি আছা কিহৰ পৰীক্ষা মেথছ ভয় লাগে মেথছ লাগে দুটা পৰীক্ষা হৈ গ'ল নহয় নে ভালে হৈছে দুটা আৰু এইটো পৰীক্ষা আছে একদম ভয় লগা বাঘৰ নিচিনা পৰীক্ষা এইটো বাঘ মোৰ কাৰণে বাঘ আৰু বেলেগৰ কাৰণে নাজানো মই বাট মোৰ কাৰণে বাঘ আৰু মেথছ কিমান দিন পিছত আছে 14 তাৰিখ আজি কেই তাৰিখ হ'ল আজি 6 তাৰিখ আজি 6 তাৰিখ ইমান দিন বন্ধ আছে মই কৈছোঁ অলপকৈ পঢ় ধৈৰ্য ধৰি গতিকে ধৈৰ্যৰ ফল সদায় মিঠা হয় গতিকে ধৈৰ্য ধৰি পঢ়িবা দিছোঁ 12টা চেপ্টাৰ আছে চিলেবাছত মই এটাও নাজানো দে পঢ়ি থাকা আৰু কি কৰিবা আৰু পঢ়িলেহে পাৰিবি যত্ন কৰিলে ৰত্ন পায় সেইটোতো আছে কথা হয়নে নহয় গতিকে পঢ় ভালকৈ পঢ়িলে পাৰিবি